নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ আছে এটা ভাল খবৰ। ভাল খবৰটো এইটোৱেই যে ৰিচেণ্টলি বৰষা ৰাণী বিষয়াই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত 6 লাখ ফলোৱাৰ্ছ লাভ কৰিবলৈ সক্ষম হৈছে। বৰষা ৰাণী বিষয়া হৈছে অসমৰ অভিনেত্ৰীৰ ভিতৰত আটাইতকৈ বেছি ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ থকা অভিনেত্ৰী। এই চেগতে বৰষা বালৈ জনাইছোঁ বহুত অভিনন্দন। বন্ধু বান্ধৱীসকল, বৰষা ৰাণী বিষয়াৰ অভিনয় চাই আপোনালোকে কেনে পায় তলত এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নাপাহৰিব, কিয়নো মই ভিডিঅ' দিয়াৰ লগে লগেই আপোনালোকে অতি সোনকালে চাব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই, জয় আই অসম।